আইতাহঁতে আমাক কলৰ পৰা এনেকুৱা কেঁচু উলিয়াই ৰসটো খুৱাই আমাক জ্বৰ ভাল কৰিছিলে। কিন্তু এতিয়াহে ডক্তৰৰ ওচৰত মাছ ইমানে নাই আধা কেজিমান হ'ব, কিন্তু বৰশীটোৰ পৰা আধা কেজি মাছ খাই আছে। সুধি মাৰিছোঁ দেই, আহি যাব পাৰে। আহিলে 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 সৰু আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলে ৰে। প্ৰথম কথা হ'ল বৰশী বাবলৈ আমি কেঁচু খান্দিব লাগিব। কেঁচু বিচাৰিব লাগিব, তেতিয়াহে আমি বৰশীটো বাব যাবলৈ পাৰিম। বৰশীকে বাওঁগৈ বুলি ভাবিছোঁ। লকডাউনত কিমান ঘৰতে সোমাই থাকিম, মানে বেলেগ নাযাওঁ, মানুহ সমাগম জেগালৈ নাযাওঁ, কিন্তু বৰশী বাবলৈ যাম। তাত বিলত কোনো মাছে থাকে, মানুহ তেনেই নাথাকে। গতিকে আমি আজি বৰশী বাবলৈ যাম। আৰু মোৰ লগত ভাগিনটো আছে, এই কেঁচু খান্দিবত মোক সহায় কৰিব। গতিকে এতিয়া কেঁচু খান্দি বৰশী বাবলৈ যাম। গতিকে কেঁচু প্ৰথম খান্দি ল'ব লাগিব, কেঁচু হ'লেহে বৰশীটো বাব পাৰিম, না বাব পাৰিম নে কি কয়। কেঁচু খান্দি। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। বনা খুলো পাইছোঁ বাহিৰে বাহিৰে ঘূৰিব লগাইছে। গাড়ী খালোঁ খাবা আপোনালোকে গম পায় নাই নাজানো, মাছটো খাবলৈ ভাল। এই যে মই কৰি আছোঁ কামটো, এই কামটো কৰিবলৈ বহুত জটিল আছে। এইটো চবেই কৰিব নোৱাৰে, ঘিণ কৰে। একো ঘিণ কৰা কথা নহয়। সৰুতে আমাৰ জ্বৰ হওঁতে মাহঁতে, দেউতাহঁতে, আইতাহঁতে আমাক কলৰ পৰা এনেকুৱা কেঁচু উলিয়াই ৰসটো খুৱাই আমাক জ্বৰ ভাল কৰিছিলে। কিন্তু এতিয়াহে ডক্তৰৰ ওচৰত কেঁচু খান্দি হৈ গ'ল। আৰু এয়া হাঠিয়া ল'লোঁ চব, কেঁচু টোপোলা আৰু এটা বৰশী। আপোনাৰ ইয়াতে 5টা বৰশী আছে, আৰু তাত এটা আছে 6টা। এই ইমান বৰশী লৈ লাভ নাই, এই 2টাই কাঠি আৰু ফাৰ্ষ্ট 3টা। গতিকে এতিয়া ওলালৈ গৈ আছোঁ বিললৈ। বিলৰ পৰিৱেশ আপোনালোকে বিলতে দেখিম আৰু লগ পাম নে কি কয়। গতিকে এতিয়া মই গৈ লওঁ, গৈ বিলত পাৰি লওঁ, তাৰপিছত আকৌ দেখুৱাম বিলৰ পৰিৱেশ, মাছ ধৰা পৰিৱেশ দেখুৱাম। চাই থাকিব, আঁতৰি নাযাব, চাই থাকিব। আৰু আপোনালোকে এটা কথা কওঁ শুনক, আপোনালোকে যে চাই আছে, যদি চাই থাকোঁতে যদি চাইডেদি ৰাইট চাইডে যদি ৰঙাকৈ ছাবস্ক্ৰাইব বুলি ওলাই আছে, সেইটো টিপি দিয়ক আৰু অল কৰি দিয়ক। বেল এটা থাকিব, বেলটো অল কৰি দিয়ক। কি হ'ব সেই, একো নহয় দিয়ক, পইচা নাযায়। নেটটো এনেও ভৰাব, মানে কি আপুনি পইচাটো এনেও ভৰাবই লাগিব ন, কি কয় কথা পাতিব যে নোৱাৰিম। আৰু ইণ্টাৰনেটটো চাব লাগিব, যিহেতু কৰোণা সময়। আৰু কি কৰি থাকিব, এনেকৈ চাই থাকক, বনাই আছোঁ। কিবা এটা মৰম দিয়ক আপোনালোকে, ময়ো দিওঁ আপোনালোকক মৰম নে কি কয়। বলক একেবাৰে বিলতে লগ পাম আৰু কথা খালি মনত ৰাখিব। আহি পাই গ'লোঁ বিলত, চাওক এয়া বিলত পাই গ'লোঁ। এইটো আমাৰ ঘৰ কেনেকুৱা, কেইটা পালি? এইটো আমাৰ ঘৰতে দিয়ে বহি পাই আছে। আৰু এইখন বিলখন চাওক, এইখন বিল। এইবিলাক চব পায়ে পায়ে চব মানুহ আছে, আন্ধাৰ হৈ আছে খালি। কেঁচুটো এনেকৈ চিলাব লাগিব চব। কেঁচু চিলাবলৈ আৰম্ভ কৰিছোঁ। এইটো এনেকৈ একদম মুখতে ভৰাই দিলোঁ, ঘূৰাই দিলোঁ, বছ। লাহেকৈ এইখিনিতে এনেকৈ চিঙি দিলোঁ, ইয়াতে থৈ দিলোঁ। কিন্তু এইটো এটা আমাৰ নীতি নিয়মৰ মতে আৰু ধৰি লওক, আমি
কৈ ল'ব পাৰিব এই দেখিছোঁ চব। আৰু এতিয়া এইটো মই বৰশী পানীত এইটো আমি এনেকৈ মই ইয়াক ছিটিয়াই দিম পানীত। এইটো এই আহি যাওঁ। একদম অপেক্ষা কৰি আছোঁ বৰশী পাতিয়ে, কিন্তু মাছেই ধৰা নাই দেখোন। এইফালে বৰশী আছে, দেখিব আপোনালোকে চাই থাকক খালি। এতিয়া বৰশী এনেকৈ অপেক্ষা কৰি থাকিব লাগিব, চাই থাকিব লাগিব, পোঙাবিলাক চাই থাকিব লাগিব, এনেকৈ নিব নেকি চাব লাগিব। আৰু যদি নিয়া হয় উঠাই দিব, মাৰি দিব। এতিয়া চাব দেই, মই মাছ এটা উঠাব পৰা সম্ভৱ হৈছে দেই। চাব দেই, উঠিব যেন লাগি আছে। উঠিবনে কিমান সত্য সম্ভৱ ধৰিব পৰা নাই এতিয়ালৈকে। নাহিলে মাইনাছ না, প্ৰথমটো মাছ পুঠি মাছ এজনী পালোঁ, প্ৰথম পাইছোঁ। আৰম্ভ কৰিলোঁ। আৰে ইমান খালী হৈছে যে, বহুত আছে। 4 লাখ কিমানটা আছে মিয়া দামে কৈছে। কেঁচু পূৰা খাইছে, মাছে খাইছে, কিন্তু মাছটো উঠা নাই। সেইকাৰণে জেগাটো চেঞ্জ কৰি দিব লাগে। এতিয়া নতুন জেগা এটাত পালে হয়তো উঠিবও পাৰে। সেইকাৰণে বোলো জেগাটো অলপ চেঞ্জ কৰি দিছোঁ। বিলৰ পাৰত গৈ আছোঁ, নতুন জেগা এটালৈ আহিলোঁ। এতিয়া নতুন জেগাটোত টোপাই আছোঁ বৰশী। কি ধুনীয়া পৰিৱেশ চব, বিলৰ পাৰত কি ধুনীয়া একদম বন চাইজ কৰা, কি ধুনীয়া পৰিৱেশ। মাছেই পোৱা নাই এইবোৰ দেই। কেঁচুটো হেৰি কৰি লওঁ, ঠিক কৰি লওঁ। নাই মাছে ইমানেই নিছে, কিন্তু পাত্তা পোৱা নাই, কিন্তু মাছ অহা নাই। প্ৰব্লেমটো কি? এটা বিগ প্ৰব্লেম, বিগ প্ৰব্লেম। খুটি আছে, খাই আছে, সুধি মাছ যদি আহি যাব পাৰে। আহিলে 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 সৰু মাছ, চিঙৰা মাছ। বহুত সময় মই অপেক্ষা অন্তত আহিছে মাছ দুই এটা। বোলে বেছি টাইম নাই, চক এইকণৰ পৰা আহি এইকণত পৰিলেহে বেলিটো ডুবিব। জাল পতা মানুহ, ধুনীয়া পৰিৱেশ চব। মাৰিম দেই, নিলে নিব দিয়া দিছোঁ দেই। নিলে 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 নাই ৰুকা। এইটো মাছ কৈছোঁ, কঁকালটো বিষাই গৈছে বহি বহি। এয়া ল'ৰা এটা ওচৰলৈ আহিছোঁ, ই বোলে বহুত মাছ পালে, ৰাতিপুৱা আহিম বুলি কৈছে। এতিয়া চাওঁচোন বাৰু কিমান মাছ পালে। ক'ত থলি মাছ? এই ননচেন্স। মাছ যিমান থৈছে মাছ সিমানেই নাই। আধা কেজিমান হ'ব, কিন্তু বৰশীটোৰ পৰা আধা কেজি মাছ পোৱাটো ইমান সহজ কথা নহয়। কিন্তু আপুনি ভালদৰে দেখুৱাইছোঁ চাই চাব দেই। শয়নত দুটি নয়ন মধুৰ, দুগালতে আউজিলে হিৰত, ভাগেনে চিকুনে সোণ টোপনি তোমাৰ, মায়াময় উশাহৰ মেয়ানে যাযাবৰী। সময় পাই 5:30 বাজিব গ'ল। 6টা বজাত বেলি পৰিব, 6:30। এতিয়া বেলিটো অলপ বাকী আছে। পালোঁ মাছ কেইটামান, 10-12টামান হ'ব। বৰশী বাই আছোঁ, পৰিৱেশটো ভাল লাগিছে। গতিকে আপোনালোকক এতিয়া মই বিদায় দিব লাগিব। যদি পাওঁ ইয়াৰ পাছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যিহেতু ৰাতি হ'ব, আন্ধাৰ হ'ব। আন্ধাৰ হ'লেতো আপোনালোকক মই দেখাব নোৱাৰিম। গতিকে ইমানতে বিদায় দিছোঁ। লকডাউন বুলি বনালোঁ, খালি আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, পাৰিলে শ্বেয়াৰ কৰি দিব, লাইকটো কৰিবই, ডিছলাইকটো নেমাৰিব, বেয়া লাগে ন। আপোনালোকক তেনেকৈ আগবাঢ়ক, আমি ছাপোৰ্ট কৰিম, মই ছাপোৰ্ট কৰিম। বিশেষকৈ আপোনালোকে মোক ছাপোৰ্ট কৰক, মৰম দিয়ক। আপোনালোকৰ এজন বন্ধু, ককাই, ভাই, পুত্ৰ, দাদা যি ভাবি মৰম দিয়ক, ছাপোৰ্ট কৰক।
গতিকে এটা লকডাউন বুলি এটা ভিডিঅ' বনালোঁ আপোনালোকলৈ, এটা এণ্টাৰটেইনমেণ্ট দিছোঁ। আপোনালোকে কিমান কৰোণা পৰাপক্ষত আপোনালোকে ইউটিউবত কৰোণাৰ বিষয়ে নাচাব, কিন্তু নিজে সজাগ হৈ থাকক। কিন্তু সেইবিলাক ভিডিঅ' বেছি নাচাব, ক'ত মানুহ মৰিছে, ক'ত কি হৈছে, আপুনি নিজেও এটা ডাউটফুল হৈ যাব, সন্দেহ হৈ যোৱাৰ লগে লগে আপোনাৰ তেনেকুৱা এটা ভাৱ মনলৈ আহি থাকিব পাৰে, সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে পৰাপক্ষত ইউটিউবত তেনেকুৱা মানুহ মৰা লকডাউন মানে কি কৰোণাত মানুহ মৰা এইবিলাক নাচাব, নিজে সুস্থ থাকক, ঘৰতে থাকক, ঘৰতে দুই এটা কাম কৰি থাকক, বাহিৰলৈ যাব নালাগে, প্ৰয়োজন হ'লে যাব। গতিকে মানে ক'লোঁ, আকৌ লগ পাম, বাই বাই। উন্মুক্ত নদীৰ সোঁতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে, দেখি মন ময়ূৰীয়ে পাখি মেলি যায়। এটি চাউনিতে ৰাতি হ'ল চঞ্চল, বন্ধ কোঠালি যেন এটি দাবানল, উমি উমি জ্বলিছে পুৰণি ইতিহাস। উভতাই আনিলা, জীয়াই তুলিলা, মোক জীয়াই তুলিলা, মোক জীয়াই তুলিলা। এই ৰিক্ত বুকুতে বাসনা ঢালিলা,